নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বালিপাৰা বাছফিট। এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ বালিপাৰা অঞ্চলৰ বিষ্ণুপুৰ গাঁৱত। দৌল পূৰ্ণিমা উপলক্ষে আচলতে এই গাঁওখনত বিগত বহু বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে অখণ্ড সংকীৰ্তন, আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে এইবাৰো তেওঁলোকে অনুষ্ঠিত কৰিছে ৯৬ ঘণ্টা জোৰা অখণ্ড সংকীৰ্তন। আৰু মই যিহেতু উপস্থিত আছোঁ বিষ্ণুপুৰ ৰাধা মদন মোহন মন্দিৰত, আৰু ইতিমধ্যে মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিতৰৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম। ইতিমধ্যে লোকালৰণ্য হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সংকীৰ্তন হৈ থকা দেখিবলৈ পোৱা গৈছে। প্ৰায় ৯৬ ঘণ্টা জোৰা অখণ্ড যি সংকীৰ্তন ইতিমধ্যে অনুষ্ঠিত হৈ আছে বিষ্ণুপুৰ গাঁৱত। মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেদৰে এতিয়া বিগত প্ৰায় ৫০টা বছৰ অতিক্ৰম কৰিছে, এইবাৰ তেওঁলোকে ৫০তম বুলি উল্লেখ কৰিছে। মই পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেদৰে সংকীৰ্তন হৈ থকা দেখিবলৈ পোৱা গৈছে। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব পাৰি। মই পুনে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেদৰে দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে অসংখ্য লোক এনেদৰে এতিয়া আধ্যাত্মিকতাৰে তেওঁলোকে সংকীৰ্তনত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। গাঁৱৰ আচলতে ডেকা গাভৰু পুৰুষ মহিলা উভয় আচলতে তেওঁলোকে অংশগ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। মই পুনে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, মই যিহেতু বালিপাৰাৰ বিষ্ণুপুৰস্থিত ৰাধা মদন মোহন মন্দিৰত উপস্থিত আছোঁ, আৰু এই মন্দিৰত যিহেতু ৯৬ ঘণ্টা জোৰা যি অখণ্ড সংকীৰ্তন অনুষ্ঠিত হৈছে, আৰু আমাৰ সৈতে এই সংকীৰ্তনৰ লগত জড়িত উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। মই পুনে তেখেতসকলৰ পৰা জনাৰ চেষ্টা কৰিম কেনেধৰণে তেওঁলোকে এই অনুষ্ঠানভাগ চলাই নিছে, আৰু প্ৰায় ৫০টা বছৰৰ গৰকা বুলি ক'ব পাৰি এই সংকীৰ্তন, আৰু এইবাৰ ৫০তম বাৰ্ষিক যিহেতু তেওঁলোকে উদযাপিত কৰিছে। মই পুনে এগৰাকী ব্যক্তিৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম, জনাৰ চেষ্টা কৰিম কি ক'ব, যিহেতু ৫০তম ৯৬ ঘণ্টা বিয়পি আপোনালোকে অখণ্ড যি সংকীৰ্তন অনুষ্ঠান বিষ্ণুপুৰত বিগত বহু বছৰৰ পৰাই কৰি আহিছে, আৰু এইবাৰো দৌল উৎসৱ উপলক্ষে আপোনালোকে আয়োজন কৰিছে। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ অসংখ্য লোকে লোকাৰণ্য হোৱা পৰিৱেশ, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। কেনেধৰণে আৰু কিমান দিনলৈ চলিব আৰু কিমান দিনৰ পৰা আৰম্ভ হৈছিল, মই সেই বিষয়ে আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম। নমস্কাৰ, হৰে কৃষ্ণ। আমাৰ বালিপাৰা বিষ্ণুপুৰ হৰি মন্দিৰৰ যি উৎসৱ পৰিচালনা কমিটি, গতিকে পৰিচালনা কমিটি আমাৰ ৫০ বছৰ ধৰি এই অনুষ্ঠান চলাই আছে। ক'ব গ'লে এই অনুষ্ঠান আমাৰ জন্মৰ আগৰ পৰাই আৰম্ভ, এতিয়ালৈকে চলি আছে। আমাৰ আগৰ পূৰ্বপুৰুষসকলে চলাই লৈছিল, এতিয়া আমি চলাই আছোঁ। গতিকে ভৱিষ্যতেও চলি থাকিব আশা কৰিছোঁ। গতিকে আমি ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটো আয়োজন কৰিছোঁ। হয়, মই এইখিনিতে তেখেতৰ পৰা আন এটা কথা জনাৰ চেষ্টা কৰিম। যিহেতু আপোনালোকে এই অনুষ্ঠানভাগ চলাই নিছে, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যেই সংকীৰ্তনৰ বাবে দলসমূহ আহিছে আৰু তেওঁলোকে যোগদান কৰিছে, সেই বিষয়ে কোন প্ৰান্তৰ পৰা আহিছে সেই বিষয়ে মই অকণমান জনাৰ চেষ্টা কৰিম। আমাৰ ইয়াত এইবাৰ প্ৰতি বছৰে ৫টা দল থাকে, এইবাৰো ৫টা কীৰ্তন দল আহিছে। তাৰে ৫টা এইবাৰ বৰাকবেলিৰ হয়, 4টা শিলচৰ আৰু এটা কৰিমগঞ্জৰ হয়। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল এগৰাকী উদ্যোক্তা বিষ্ণুপুৰ গাঁৱৰ ৰাধা মদন মোহন মন্দিৰত উপস্থিত থকা, আৰু আমাৰ সৈতে এইখিনিতে বালিপাৰাৰ জিলা পৰিষদ মৃণাল শইকীয়া ডাঙৰীয়া উপস্থিত আছে। যিহেতু মই পুনে তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। দাদা, কি ক'ব, খুবেই সুন্দৰ অনুষ্ঠান বালিপাৰাত বিগত বহু বছৰ ধৰি অনুষ্ঠিত হৈছে, আৰু এইবাৰ যিহেতু ৫০টা বছৰ গৰকিছে অনুষ্ঠানটোৱে, কি ক'ব এই ক্ষেত্ৰত, কি আপুনি যিহেতু উপস্থিত আছে আজি এই বিশেষ দিনটোত? হয়, এইটো এটা আমাৰ কাৰণে বালিপাৰা অঞ্চলৰ এটা পৌৰাণিক অনুষ্ঠান, আৰু এই অঞ্চলৰ আমাৰ হিন্দু সম্প্ৰদায়ৰ যিখিনি লোক, এই ৰাধা মদন মোহন মন্দিৰৰ যিটো ইয়াতে তেওঁলোকে পৰম্পৰাগতভাৱে বহু বছৰ ধৰি পাতি আহিছে, আৰু বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন স্থানৰ পৰা বিভিন্ন শিল্পী দলক নিমন্ত্ৰণ কৰি আনে। স্থানীয় অন্যান্য সম্প্ৰদায়ৰ ৰাইজকো তেওঁলোকে নিমন্ত্ৰণ জনাই আদৰ আপ্যায়ন কৰে, আৰু ই এটা সমন্বয়ৰ বাৰ্তাবাহক। ফাকুৱা উপলক্ষে
লগে লগেই তেওঁলোকে এই উৎসৱটো কৰে প্ৰতি বছৰে। যোৱা দুবছৰৰ অৱশ্যে তেওঁলোকে অকণ অসুবিধাজনক পৰিছিলে কৰোণা সংক্ৰান্তৰ কথাত, কিন্তু এতিয়া তেওঁলোকে যথেষ্ট উৎসাহেৰে দেখিছোঁ। ভাল লাগিছে, সকলোৱে উৎসাহ উদ্দীপনাৰে ইয়াতে মহিলাসকলেও যথেষ্ট অংশগ্ৰহণ কৰে আৰু আমাৰ অন্যান্য ব্যক্তিসকলেও ইয়াত প্ৰায় সদায় প্ৰতিদিনে আহি থাকে, ভক্ত ৰাইজ ইয়াত আহি থাকে। আমিও আহিছোঁ আৰু আমিও তেওঁলোকক সদায় সহযোগিতা কৰি আহিছোঁ, তেওঁলোকৰ সমিতিৰ লগত আমি জড়িত হৈ থাকোঁ। গতিকে তেখেতসকলৰ জৰিয়তে আৰু মই ভাবোঁ যে আমাৰ ৰাধা মদন মোহন মন্দিৰৰ এইটো মন্দিৰৰ কৃপা লাভ কৰি এই ৰাইজৰ উন্নয়ন হ'ব, ৰাইজৰ সুখ শান্তি বৃদ্ধি হ'ব। হয়, ধন্যবাদ জনাইছোঁ। এইখিনিতে আমাৰ সৈতে বালিপাৰাৰ অমীয় কুমাৰ ডেকাদাও উপস্থিত আছে। মই তেখেতৰ পৰাও দুই এষাৰ জনাৰ চেষ্টা কৰিম। দাদা কি ক'ব? খুবেই সুন্দৰ অনুষ্ঠান প্ৰতি বছৰে তেওঁলোকে অনুষ্ঠিত কৰে আৰু আজিও যিহেতু আপুনি উপস্থিত আছে এই শুভক্ষণত কি ক'ব? আচলতে এই মন্দিৰটো আমি জন্মৰ আগৰ পৰা আমি প্ৰত্যেক বছৰে আমি সৰু কালৰ পৰাই এই মন্দিৰত আহোঁ। আমি আগতে স্কুলৰ পৰা বাহিৰে বাহিৰে অহা আমাৰ মনত আছে, কিন্তু এই ধৰণৰ এটা অনুষ্ঠানে আমাৰ পূৰা বৃহত্তৰ বালিপাৰাখনক এটা সমন্বয়ৰ বাৰ্তা হেৰি কৰে আৰু লগতে আমিও ভাবোঁ যে এনেকুৱা এটা অনুষ্ঠানে আমাৰ প্ৰতিটো সম্প্ৰদায়ৰ মানুহক একত্ৰিত কৰা এটা সুযোগ দিয়া। আমি সেইকাৰণে আমাৰ ইয়াৰ মানুহখিনি এটা সুন্দৰ এটা নিদৰ্শন আমি আমাৰ এই মন্দিৰৰ যোগেদি আমি পাওঁ আৰু প্ৰত্যেকবাৰে এনেকুৱা ধৰণৰ যিখিনি আমাৰ ইয়াত আহে, আমাৰ বহুত দূৰৰ তেওঁলোকে শিল্পী মাতি আনে আৰু আমি ইয়াৰ এটা উপভোগ কৰিব পাৰোঁ। এটা বিৰল আমি এটা সুন্দৰ প্ৰদৰ্শন আমি বুলি ভাবোঁ এইটো। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ হয়, খুবেই আনন্দিত আচলতে তেওঁলোকে যিহেতু এই উপস্থিত আছে এই অনুষ্ঠানত আৰু বিগত যিহেতু 50টা বছৰ অতিক্ৰম কৰিছে এই অখণ্ড সংকীৰ্তনে আৰু এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মই পুনৰ পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আন এগৰাকী ব্যক্তি উপস্থিত আছে, মই তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম। কি ক'ব? আজি খুবেই আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে বিষ্ণুপুৰ গাঁৱত, কি ক'ব? এই ৰাধা মদন মোহন মন্দিৰ এই বিষ্ণুপুৰ গাঁৱত আজি প্ৰায় 1972 চনৰ পৰা এইটো সৃষ্টি হৈ আজি এইটো 50 বছৰত ভৰি দিছে। এই বছৰ আমাৰ বহুতো আশা উদ্যাপনা আছিল যে সোণালী জয়ন্তী হিচাপে পালন কৰিম, কিন্তু ক'ভিড প্ৰটকলৰ কাৰণে আমি এইবিলাক কৰিব নোৱাৰিলোঁ। আশা ৰাখিছোঁ অহা বছৰ যাতে এইটো সোণালী জয়ন্তী হিচাপে পালন কৰোঁ, ৰাইজৰ সহযোগিতা বিচাৰিম আৰু যদি পাওঁ আমি এইটো সোণালী জয়ন্তী হিচাপে পালন কৰিম আৰু ৰাইজৰ যথেষ্ট আশা আৰু সকলোৰে সহযোগিতা আছে। এইখন মন্দিৰত বিভিন্ন সম্প্ৰদায়ৰ মানুহ ইয়াত আহি বিৰাজ কৰে। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল এগৰাকী গাঁৱৰ স্থানীয় ব্যক্তি। কি হয়